মৰমৰ বন্ধু বান্ধৱীসকল সুপ্ৰভাত জনাইছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে। ভিডিঅ'টো দেখিয়ে চাগে আপোনালোকে গম পাইছে আজি মই ক'ৰবাত ফুৰিব গৈ আছোঁ। ঠিকেই ধৰিছে, আজি মই গৈ আছোঁ ইতিহাস প্ৰসিদ্ধ এটুকুৰা ঠাইলৈ। মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম। হয়, শ্ৰীকৃষ্ণ ভগৱানৰ পঞ্চম অৱতাৰটো হৈছে পৰশুৰাম। আৰু আজি মই উপস্থিত আছোঁ সেই পৰশুৰাম ভগৱানৰ দ্বাৰা সৃষ্টি হোৱা এটুকুৰা ঠাই যাক আমি পৰশুৰাম কুণ্ড বুলি জানো। আৰু এই প্ৰসিদ্ধ ঠাইডোখৰ হৈছে অসমৰে গাতে লাগি থকা ৰাজ্য পূব সীমাৰ ৰাজ্য অৰুণাচল প্ৰদেশত তথা তিনিচুকীয়া জিলাৰ পৰা প্ৰায় 160 কিলোমিটাৰ দূৰত্বত অৱস্থিত। যিহেতু আমি অফ ছিজনত আজি গ'লোঁ সেয়ে দৰ্শনাৰ্থীৰ সংখ্যা একেবাৰে কম। আৰু যেতিয়া জানুৱাৰী মাহত মকৰ সংক্ৰান্তি হয় তেতিয়া এই পৰশুৰাম কুণ্ডত বহুত দেশ বিদেশৰ পৰা মানুহ আহি বহুত ভিৰ কৰে, পূজা পাতল কৰে। মানে কুণ্ডটো এনেকুৱা জেগাত আছে, প্ৰথমতে ওপৰৰ ফালে উঠি যাব লাগে কেইটামান চিৰি, তাৰপিছত আকৌ তললৈ সোমাই যাই থাকিব লাগে। ইয়াত মানে মেইনলি সেইবিলাক মানুহ বেছিকৈ যায় বুলি মই তাত গৈ গম পালোঁ, যিবিলাক মানুহৰ মানে মাক দেউতাক নাথাকে সেইবিলাক মানুহে তাত মাক দেউতাকৰ কিবা বছৰেকীয়া বা এনেকুৱা তিথি উপলক্ষে যাই কিনে তাত স্নান কৰে, মানে গা ধুৱে, এনেকুৱা কিবা কিবি নিয়ম নীতি কৰে বুলি মানে তাত গৈ কিনে গম পালোঁ মানুহক সুধি। কিন্তু ঠাইডোখৰলৈ যেতিয়া আমি নামি গৈয়ে আছোঁ এনেকুৱা এটা মানে ধুনীয়া বতাহ আমাৰ গাত লাগিছে, ফিৰফিৰীয়া বতাহ, মানে কি ক'ম আৰু। কাৰণ যিহেতু আমি সৰুৰ পৰা এটা ইতিহাস প্ৰসিদ্ধ জেগা, সৰুৰ পৰা শুনিছোঁ পৰশুৰামৰ কাহিনী, পৰশুৰামৰ মাতৃ হত্যাৰ কাহিনী। বহুতো আমি ভেকশ্যন প্ৰতিযোগিতাও দিছিলোঁ আমি পৰশুৰামৰ মাতৃ হত্যাৰ বিষয়ে। তো যেতিয়া সেই জেগাটোত যাই কিনে উপস্থিত হ'ল, মানে বুজাব নোৱাৰা মুহূৰ্ত অনুভৱ কৰিলোঁ। যেতিয়া নামি গৈ কুণ্ডটোৰ ওচৰ পাব হ'ল, ইমানেই থিয় চিৰিকেইটা, মানে তাকে ভাবোঁ আইতাসকলে ককাসকলে যে ইমান বয়সস্থ মানুহবিলাক যায় কিমান কষ্ট কৰে ন। এয়া চাগে ভগৱানেই শক্তি দিয়ে এইখিনি কাম কৰিবলৈ। ভগৱান পৰশুৰামৰ কুঠাৰৰ কোবত 2 ভাগত বিভক্ত হোৱা কুণ্ডটোৰ মাজেৰে পাহাৰৰ পৰা বৈ অহা সেই নদীৰ পানীৰ শব্দ আৰু সেই পৰিৱেশত যেন দৰ্শনাৰ্থীৰ মন ভক্তি আৰু প্ৰশান্তিৰে একেবাৰে উৎফুল্লিত হৈ উঠে। ভগৱান পৰশুৰামৰ জীৱন কাহিনী আৰু মাতৃ হত্যাৰ লগত জড়িত কাহিনীটোৰ বিষয়ে আপোনালোক সকলোৱে জানেই। ইমান পানীৰ ঢৌৰ মাজতো এই মাছকেইটা ওচৰলৈ আহি কিনে এনেকৈ খেলি আছিলে, দেখিবলৈ যে ইমান ভাল লাগিলে সেই সময়খিনি। ব্যস্ততা আৰু কৰ্তব্যৰ মাজতে এদিন দুদিন এনেকৈ বাহিৰত ফুৰিবলৈ গ'লে মনটো খুব সজীৱ হৈ থাকে। আপোনালোকে আহক কেতিয়াবা এনেকুৱা ঠাইবোৰলৈ ফুৰিবলৈ, জানক ইয়াৰে আঁৰত থকা ল'ৰা ছোৱালীকো শিকাওক ইতিহাস প্ৰসিদ্ধ ঠাইবিলাকৰ বিষয়ে। সৰুতে শুনিছিলোঁ যে পৰশুকুণ্ডত গৈ হেনো গা ধুব লাগে, কিন্তু আমি গা ধোৱা নহ'ল, এনেই এবাৰ পানীটো চুই চালোঁ। আমি অফ ছিজনত গৈছোঁ, তথাপিও এই যে মানুহকেইজন দেখিছে ন, এইকেইজন হৈছে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ পৰা আহিছে। আমি এই মেইন কুণ্ডটোৰ ঠাইখিনিত প্ৰায় 40 মিনিটৰ পৰা 1 ঘণ্টা সময় পাৰ কৰিলোঁ। কেনেকৈ এই সময়খিনি পাৰ হৈ গ'ল গমেই নাপালোঁ, ইমান বেছি ভাল লাগিল। এতিয়া আমি যিমানখিনি তললৈ নামি আহিছিলোঁ এতিয়া আমি সিমানখিনি ওপৰলৈ উঠি যাব লাগিব। আৰু এনেকৈ গৈ থাকোঁতে আমাৰ ঘামি জামি অৱস্থা বেয়া হৈ গ'ল অলপমান। এনেকৈ এতিয়া আমি প্ৰসাদ অলপ কিনি লৈ ল'লোঁ আৰু আমি পৰশুকুণ্ডৰ পৰা বিদায় লৈ তাৰ ওচৰতে থকা হোটেলত ভাত খাবলৈ ল'লোঁ। অৰুণাচলৰ একেবাৰে থলুৱা চাউলেৰে আমি এসাঁজ তৃপ্তিৰে নিৰামিষ ভাত এসাঁজ ইয়াতে সকলোৱে মিলি খাই ল'লোঁ। তো শেষত সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে সকলোকে চোৱাৰ বাবে। আৰু এনেকৈ মৰম চেনেহ দি গৈ থাকক। আজিলৈ বাই বাই।